হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক ৱেলকাম জনাইছোঁ। ৰাতিপুৱাই শুই উঠি চোতালৰ পৰা শেৱালি ফুল অলপ বুটলি আনিলোঁ। শেৱালি ফুলৰ ভাজি খালোঁ, একাপ তুলসী দিয়া চাহ বনালোঁ। আজি ভাতৰ লগত বনাইছোঁ মই চয়াবিনৰ লগত কোমোৰাৰ জোল। শেৱালি ফুলৰ ভাজিখিনিত জলকীয়া দুটা অলপ ভাঙি দিছোঁ। কিতাপৰ টেবুলখন বহুত দিনৰ পৰা চাফা কৰিম বুলি ভাবি কৰিব পৰা নাছিলোঁ। ফাইনেলি আজি কৰিলোঁ দেই। এয়া টেবুল চাফা হৈ গ'ল। টেবুলৰ মাজতে মাৰ ফটো এখন থৈছোঁ। গধূলি সময়কণত দাদাই অনা পকৰি আলু চপ চাহৰ লগত খাব লৈছোঁ। এইজনী মোৰ পুচি। এয়া চব কি চাইছে তাই হৈছে। হেল্ল' কৈ দিয়া, হাই কৈ দিয়া। এইজনী মোৰ পুচি। আজি ৰাতি ভাত সাজৰ লগত বনাব লৈছোঁ মাটি দাইল আৰু হাঁহ মাংসৰ ভাজি। হাঁহৰ মাংসত দিবলৈ পিঁয়াজ দুটা কাটি ল'লোঁ আৰু আদা অলপ, নহৰু দুফুটা। কোমোৰা আৰু আলুখিনিও দি দিলোঁ। আজি ভাতৰ লগত আছে হাঁহৰ মাংসৰ জোল, কোমোৰা দিয়া হাঁহৰ মাংসৰ জোল। আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰি দিব।